নিশা হ'লে এখন গাঁৱত ঘটে আজব ঘটনা। এটাৰ পিছত এটাকৈ সংঘটিত হৈ আহিছে গাঁওখনত আজব ঘটনা। বিশ্বনাথৰ বৰগাঙত সঁচাকৈ কোনে কিয় সংঘটিত কৰে এনেবোৰ ঘটনা। বিগত কিছুদিন ধৰি বিশ্বনাথ জিলাৰ বৰগাং পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ উত্তৰ মৰণ গাঁৱত নিশা হ'লে বিয়পি পৰে আতংকময় পৰিৱেশ। আতংকৰ কাৰণ গাঁওখনত সংঘটিত হৈ আহিছে কিছু আজব ঘটনা। এটাৰ পিছত এটাকৈ সংঘটিত আজব ঘটনাত শংকিত ৰাইজ। বিগত ৩ মাহত নিশা হ'লে গাঁওবাসীৰ ঘৰত পৰেহি শিল ইটা আদি, সৃষ্টি হয় সন্ত্ৰাসৰ পৰিস্থিতি। নিতৌ এনে ঘটনাৰ সন্মুখীন হৈ গাঁওবাসীয়ে তদন্ত অব্যাহত ৰাখি ভৰত পণ্ডিত নামৰ এজন লোকক এই ঘটনাৰ সৈতে জড়িত বুলি দোষী সাব্যস্ত কৰে। ভৰত পণ্ডিত হাতে লোটে গাঁওবাসীৰ হাতত ধৰা পৰাৰ পিছতো আৰক্ষী প্ৰশাসনে তৎপৰ হৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ। এতিয়া লগতে স্থানীয় ৰাইজে মন্তব্য কৰে যে ভৰত পণ্ডিতে গাঁওখনৰ লোকসকলক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে। এইটো উচিত বিচাৰ হ'ব লাগে না। সি যদি চোৰ নাথাকিলে সি খিৰিকী ফালৰ পৰা কেলে পলাই আছিলে আৰু 8টা 7টা 9টাত ঢেলা মাৰে মানুহ। ই 1টা বজাত কি কৰি আছিল? সিহঁতে কৈ আছে 1টা বজাত আমি মাতিছোঁ বুলি কৈছে। মই মানিছোঁ মাতিছোঁ। 1টা বজাততো ঢেলা নামাৰে, তই ৰাতি যে ইমান ৰাতি তই মাতিবি তাক, হয়নে নহয়? বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, নিউজ 5 অসম।